चिरां जिल्ला सावस्रि समाज आरो सान्तिपुर स्टेट डिस्पेन्सारिनि जथाय सावस्रि फाहामथाय मावबादा हाबाफारिया गाहामै जोबलाङो। थांनाय सानखालि सानसेनि हाबाफारिजों चिरांनि नाखेदारा बाजाराव सावस्रि फाहामथाय मावबादा गाहामैनो जानानै थाङो। मिथिनाय बादिब्ला गोजौ फाहामथाय लानो हायै गोरिब दुखुथिया सुबुंफोरनि थाखाय बेसेन नाङाजासे बे सावस्रि फाहामथाय मावबादाखौ लानाय जायो। बे सावस्रि फाहामथाय मावबादाखौनो फुंबिलिनि समाव पिठा हास'नानै बेखेवनानै होयो ओनसोलनिनो सासे गुन गोनां डक्टर आलाल उद्दिन बिथाङा। मख'नो गोनांदि बे सावस्रि फाहामथाय मावबादायाव गुबुन गुबुन बेरामजों भुगिनांनानै थानाय गोबां बेरामिफ्रा गाव गावनि देहाखौ डक्टरजों आनजाद खालामजायो आरो बेनिफ्राय बेसेन नाङाजासे मुलिफोरखौबो लानानै थाङो। যে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি চিৰাঙৰ পৰা আমি আহিছোঁ স্বাস্থ্য সেৱা অভিযানৰ আণ্ডাৰত স্পেচিয়েল হেল্থ মেলা আমাৰ নাকেদৰা বাজাৰত HWCত আজি আমাৰ কেম্পৰ উদ্দেশ্য হ'ল মানে দুটা, এটা হ'ল মানে ট্ৰিটমেণ্ট আৰু এটা হ'ল এৱাৰনেছ। তো ট্ৰিটমেণ্টত আমি মেইন আমাৰ মানে আমি স্পুটাম কালেকশ্যন কৰিম মানে TB পেচেণ্টৰ কাৰণে। মানে কমিউনিটিত বহুত TB পেচেণ্ট থাকে কিন্তু এইবিলাক আমাৰ ডিটেক্ট নহয়, মানে পেচেণ্টে কাহি থাকে ভাবে এইটো মানে সাধাৰণ চৰ্দি জ্বৰ কাহ, সেইকাৰণে ডক্টৰৰ ওচৰত নাযায়। তো আমি সেই আনডিটেক্টেড কেছখিনি আমি টাৰ্গেট কৰিছোঁ, স্পুটাম এক্সামিনেশ্যন কৰিম। আৰু এইটো ইণ্টেৰিয়ৰ এৰিয়া মেলেৰিয়া প্ৰ'ন এৰিয়া, যদিও আজি মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ কমিছে কিন্তু তথাপিও দেখা যায় যে টেষ্ট কৰিলে ওলায় মানে কিছুমান। আমি ব্লাড কালেকশ্যন কৰিম। যেনেকৈ চুগাৰটো আজি মহামাৰীৰ নিচিনা দেখা দিছে মানুহৰ মাজত। তো বহুত মানুহ আছে যে 4-5 বছৰ যদি ডায়েবেটিছ আছে মানে চুগাৰ আছে গম নাপায়, এইটো মানে কোনো চিমটম নাপায় চুগাৰৰ। গতিকে আমি RBS টেষ্টটো মানে ৰেণ্ডম ব্লাড চুগাৰটো টেষ্ট কৰিম। এইটোৰ দ্বাৰাই আমাৰ যিবিলাক পেচেণ্ট ডায়েবেটিছ আছে কিন্তু গম নাপায় এইবিলাক আমাৰ ডিটেক্ট কৰিম। আৰু আমি এটা টেষ্ট ৰাখিছোঁ হিমোগ্ল'বিন, যে ৰক্তহীনতাত ভোগে গাঁৱত বেছিভাগ মানুহৰে মানে হিমোগ্ল'বিন কম থাকে, গতিকে টেষ্ট নকৰাৰ কাৰণে গম নাপায়। গতিকে আমি হিমোগ্ল'বিন টেষ্ট কৰালে আমি এইটো গম পাম। তো আমি ব্লাড টেষ্টৰ জৰিয়তে আপোনাৰ ৰক্তহীনতা আৰু ডায়েবেটিছখিনি আমি স্ক্ৰিনিং কৰিম আৰু স্পুটাম এক্সামিনেশ্যনৰ জৰিয়তে আমি আমাৰ TB পেচেণ্টখিনি আমি ডিটেক্ট কৰিম। লগতে আমাৰ আপোনাৰ গাইনী পেচেণ্টৰ আমাৰ গাইনকলজিষ্ট আছে, আমাৰ গাইনী পেচেণ্টৰ যিখিনি মানে ANC চেকআপ বা হাই ৰিস্ক প্ৰেগনেঞ্চি এইখিনি আমি ডিটেক্ট কৰিব চেষ্টা কৰিম। আৰু এইখিনি ডিটেক্ট কৰি আমি JSB চিভিল হস্পিটেল বা হায়াৰ চেণ্টাৰত য'ত এপ্ৰপ্ৰিয়েট সুবিধা আছে তাত আমি ৰেফাৰ কৰিম। লগতে আমাৰ NCD মানে নন কমিউনিকেবল ডিজিজ, যেনেকৈ হাৰ্টৰ প্ৰব্লেম বা এনেকুৱা যিবিলাক বেমাৰ মানে এজনৰ পৰা আন এজনলৈ নিবিয়পায় পায়, যেনেকৈ প্ৰেছাৰ, হাইপাৰ টেনশ্যন, আপোনাৰ কেঞ্চাৰ, তাৰপাছত হাৰ্টৰ প্ৰব্লেম, কিডনীৰ প্ৰব্লেম, এইবিলাক যিবিলাক বেমাৰ আছে আমাৰ কাউন্সিলিং OPD বহিছে NCD OPD, তাতে আমি ডিটেকশ্যন প্লাছ কাউন্সিলিং যে এইবিলাকৰ পৰা বাচিবলৈ হ'লে কি কি আমি ষ্টেপ ল'ব লাগে। আৰু লাষ্টত আমাৰ ইন জেনেৰেল মানে যে বাকী যিমান ইন জেনেৰেল পেচেণ্ট থাকে যিখিনি আমাৰ ধৰক বাচ্চা হওক মানে মেডিচিনৰে হওক, এইখিনি পেচেণ্টৰ কাৰণে আমাৰ ডক্টৰ আছে। আৰু এৱাৰনেছ মানুহৰ মাজত যে আমাৰ চৰকাৰৰ বহুত সুবিধা আছে, মানুহে গম নাপায়। যেনেকৈ মই আগতে কৈছোঁ যে TB বেমাৰ চিকিৎসাটো মানুহে লং টাৰ্ম ট্ৰিটমেণ্ট, কিন্তু এইটো ফ্ৰী অফ কষ্ট হয় আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত, ফ্ৰী অফ কষ্ট। আৰু TB বেমাৰৰ চিকিৎসাটো যদি 6 মাহ মানে ভালকৈ মেডিচিন খায়, চৰকাৰৰ পৰা কিবা বিশেষ সুবিধাও দিয়ে, একাউণ্টত ডাইৰেক্ট পইচা দিয়া হয় মানে নিউট্ৰিচিয়াছ ফুডৰ কাৰণে। তাৰপিছত মেলেৰিয়া ট্ৰিটমেণ্ট আমাৰ ফ্ৰী হৈ যায়। তাৰপিছত আইৰণ ছাপ্লিমেণ্ট ৰক্তহীনতাৰ কাৰণে এইটো আমাৰ ফ্ৰী আছে। তাৰপিছত যেনেকৈ আনুষংগিক আৰু যেনেকৈ আমি এৱাৰনেছ কৰিব লাগে ডগ বাইট, যে কুকুৰে কামুৰিলে আমাৰ JSB চিভিল হস্পিটেল কাজলগাঁৱত ফ্ৰী অফ কষ্ট আমাৰ বেজী পায়। মানে যদি আমি ইণ্ট্ৰামাস্কুলাৰ দিওঁ 5টা বেজী আৰু ইণ্ট্ৰাডাৰ্মেল দিলে 4টা বেজী, এইটো ফ্ৰী অফ কষ্ট আমাৰ JSB চিভিল হস্পিটেলত পায়। আৰু আনুষংগিক যিবিলাক আমাৰ চৰকাৰী মানে সুবিধা আছে বা আঁচনি আছে, এইবিলাকো আমি এই হেল্থ কেম্পৰ জৰিয়তে ৰাইজৰ মাজত এটা মেছেজ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৱে আমাৰ আজি হেল্থ মেলাৰ উদ্দেশ্য।
থেংক ইউ না আমি ইয়াতে আহি বহুত ভাল লাগিছে আৰু মানে মানুহ জাগাখিনি চাফা কৰি এটা মানে সুন্দৰ আয়োজন কৰিছে আৰু ৰাইজৰ পৰা আমি সঁহাৰি পাইছোঁ মানে ৰাইজ মানে কোঅপাৰেটিভ সহযোগ কৰিছে আমাৰ লগত ভালে লাগিছে আমি ভাবোঁ যে সুচাৰুৰূপে আমি এই কেম্প মানে আমি চলাই নিব চেষ্টা কৰিম আৰু আমি আমাৰ পৰা 100% ট্ৰাই কৰিম যে ৰাইজক আমাৰ গভৰ্ণমেণ্টৰ যিখিনি ফ্ৰী সুবিধা আছে এইখিনি আমি মানে স্পটত দিয়াৰ চেষ্টা কৰিম আৰু যিখিনি সুবিধা আছে আৰু যিখিনি আমাৰ সুবিধা আছে এইখিনি আমি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি চেষ্টা কৰিম ব্যক্তি আছে ৰোগী বেমাৰত পৰি থকা ব্যক্তি আছে তেওঁলোকে কিন্তু ভাল চিকিৎসাৰ বাবে ভাল কিবা সচেতন নহয় তেওঁলোকক কি এডভাইচ দিব আমি এডভাইচ দিম যে আমাৰ JSB চিভিল হস্পিটেল চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ হস্পিটেল মেইন হস্পিটেল তাতে আমাৰ CT স্কেন এক্সৰে ফ্ৰী হৈ যায় ফ্ৰী অফ কষ্ট আপুনি যদি প্ৰাইভেটত CT স্কেন কৰিব যায় 2000ৰ পৰা 3000 টকা লাগে নৰ্মেল CT স্কেন আৰু এটা মানে কণ্ট্ৰাষ্ট ইণ্টেনচিটি বুলি কয় এইটো এটা মানে আপোনাৰ ভেইনত বেজি এটা দি কৰে এইটো নাৰ্ছিং হোমত কৰিব গ'লে 6-7 হাজাৰ টকা লাগে এইটো CT স্কেনো আমাৰ JSB চিভিল হস্পিটেল ফ্ৰী হয় এক্সৰে ফ্ৰী হয় আমাৰ ৰিচেণ্টলি আল্ট্ৰাছ'ন'গ্ৰাফিৰ মানে ছাৰ্ভিছো আৰম্ভ হৈছে আৰু ব্লাড যিখিনি মোটামুটি আপোনাৰ হিমোগ্ল'বিন চুগাৰ লিভাৰ থাইৰইড কিডনি তাৰপিছত ভাইৰেল প্ৰফাইল এইখিনি আমাৰ চব ফ্ৰী হৈ যায় আৰু এটা কথা এইখিনিত মই ক'ব খোজোঁ যে আমাৰ নেশ্যনেল ভাইৰেল হেপাটাইটিছ কণ্ট্ৰল প্ৰগ্ৰেম বুলি এটা প্ৰগ্ৰেম আছে তাতে ভাইৰেল হেপাটাইটিছ যিটো বেমাৰৰ ট্ৰিটমেণ্টটো বহুত খৰচী হয় কষ্টলি হয় আপোনাৰ 60-70 হাজাৰ টকা লাগিব ট্ৰিটমেণ্ট কৰা এইখিনি মেডিচিনো আমাৰ JSB চিভিল হস্পিটেলত ফ্ৰী আছে আৰু তাৰে মই নোডেল অফিচাৰ হয় গতিকে যদি ভাইৰেল হেপাটাইটিছ বেমাৰ আছে আপোনালোকে JSB চিভিল হস্পিটেলত যোগাযোগ কৰিব পাৰে আৰু যদি কিছুমান বেমাৰ আছে যে আমাৰ তাতে গ'লে আমি চিকিৎসা আমি ধৰিব পাৰিলোঁ সুবিধা নাই সেইখিনি আমি আপোনালোকক মানে ফ্ৰী অফ কষ্ট আমি বৰপেটা মেডিকেল বা গুৱাহাটী মেডিকেল কলেজত আমি 108ত আপোনাৰ ফ্ৰী অফ কষ্টত আমি ৰেফাৰ কৰি দিব পাৰিম মানে আপোনালোকে যদি হস্পিটেলত যায় ট্ৰিটমেণ্ট হ'ব যদি নহয় ক'ত যাব লাগে এই সু উপদেশটো আমি দি দিব পাৰিম মানুহক চিৰাং ডিষ্ট্ৰিক্ট RNTCBৰ পৰা আহিছিলোঁ আজি এইখন NTP এইটোৰে কাটি দিব প্ৰথমৰ পৰা কৰি আছোঁ আমি চিৰাং ডিষ্ট্ৰিক্ট NTPৰ পৰা আজি এইখন কেম্পত আহিছোঁ নাকেদৰা কেম্পত ইয়াতে আমি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মানে আমাৰ যিটো ডাটা আছে সেই ডাটা হিচাপে এইখিনি অঞ্চলত শান্তিপুৰ এলেকাত বহুত TB পেচেণ্ট আছে সেইটোৰ কাৰণে আমি ইয়াত আজি কেম্পত আহিছোঁ আৰু এই কেম্পত আহি আমাৰ মানুহখিনিক আমি এৱাৰনেছ দিব বিচাৰিছোঁ যিটো TBৰ গভৰ্ণমেণ্টৰ এটা পলিচি আছে 2025ত যিটো TB এলিমিনেট কৰিব এই এলিমিনেট কৰাৰ হেতুকে আমি ইয়াত আহিছোঁ আজি কেম্পত আৰু ইয়াত আমি বহুত পৰিলক্ষিত হৈছে আমাৰ যে ইয়াত TB পেচেণ্ট বহুত আছে সেইটোৰ কাৰণে আমি স্পট কালেকশ্যন কৰি আছোঁ ইয়াত যিখিনি পেচেণ্ট আমি পাম আমি ডাইৰেক্ট শান্তিপুৰ বা আমি ডাইৰেক্ট চিভিল হস্পিটেল লৈ আমি তাতে টেষ্ট কৰিম আৰু যদি পজিটিভ হৈ যায় সেইখিনি পেচেণ্টক আমি ডাইৰেক্ট আমাৰ ইয়াতে যিটো চাব চেণ্টাৰ আছে নাকেদৰা চাব চেণ্টাৰ ইয়াৰ পৰা আমি TB পেচেণ্টখিনি লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম জিলা হিচাপে কিমান এনে পপুলেশ্যন হিচাপে আমাৰ আমাৰ প্ৰতি বছৰ আমাৰ প্ৰায় 700 এবাভ আমাৰ ইয়াৰলি আমাৰ পেচেণ্ট ওলায় আৰু সেইখিনি পেচেণ্টক আমি সম্পূৰ্ণকৈ আমি ভালকৈ আমি গাইড কৰি মেডিচিন দি আছোঁ আৰু ইয়াৰ উপৰিও আমি গভৰ্ণমেণ্টৰ এটা প্ৰধানমন্ত্ৰী নিশ্চয় পোষণ যোজনা আছে সেই নিশ্চয় পোষণ যোজনাৰ অধীনত কি কৰোঁ আমি প্ৰত্যেক মাহে প্ৰতিটো এটা পেচেণ্টক আমি 500 টকাকৈ আমি তেখেতক নিউট্ৰিশ্যনৰ কাৰণে আমি সেইটো দি আছোঁ তাৰ উপৰিও আমাৰ আৰু এটা আছিলে এইটো আমাৰ এটা TB মুক্ত ভাৰত অভিযানৰ এটাত মানে কি হয় যিবিলাক আমাৰ পেচেণ্ট আছে সেইবিলাক আমি আমাৰ যিখিনি ইয়াত নিশ্চয় মিত্ৰা বুলি এটা এপছ আছে সেইটোৰ থ্ৰুদি আমি কি কৰোঁ প্ৰত্যেক মাহত আমি পেচেণ্টক আমি তেনেকুৱা চাউল দালি ফুড পেকেট এটা আমি দি আছোঁ নিউট্ৰিশ্যন ছাপৰ্টৰ কাৰণে আমি দি আছোঁ আৰু এইবিলাক পেচেণ্ট আমাৰ পাই এতিয়া পেচেণ্টে বহুত উপকৃত হৈছে তাৰ উপৰিও যিবিলাক আশা এইবিলাক ইয়াতে TB পেচেণ্টবিলাক মেডিচিন খুৱাই আছে সিহঁতক প্ৰত্যেক মাহত নহয় তেনেকৈ 6 মান্থৰ কৰ্চত সিহঁতক আমি 1000 টকাকৈ আমি দি আছোঁ এনে আমাৰ অল অভাৰ যদি আমি চাওঁ আমাৰ অসমত
যিখিনি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কিবাখিনি আছে আমি ভালকৈ আমি সুচাৰুৰূপে আমি ভাল কিবা কৰি আছোঁ ইয়াত পেচেণ্টখিনি ট্ৰিটমেণ্ট কৰি আছোঁ আৰু যিহেতু আমি 2025ত টিবি এলিমিনেট কৰিম সেইটো হেতুকে আমি প্ৰত্যেক গাঁৱে গাঁৱে আমি নেক্সট এই বছৰৰ পৰাই আমি নৱেম্বৰৰ পৰা আমি পুৰা ছাৰ্ভে কৰি আছোঁ আৰু এই ছাৰ্ভেত আমি যিমান পেচেণ্ট আমি পাম আমি সেইখিনিক আমি তোৰ পজিটিভ ওলালে আমি ট্ৰিটমেণ্ট দিয়াৰ কাৰণে ষ্টাৰ্ট কৰিম প্ৰিভেণ্টিভ মেজাৰৰ কাৰণে তেওঁলোকক কি আদেশ দিব হয় একচুৱেলি যিখিনি ইয়াতে পেচেণ্ট বা তেনেকুৱা চিমটমছ চিমটমেটিক টিবত চিমটমেটিক থাকে যেনেবা আপোনাৰ 10ৰ পৰা 15 দিনৰ যদি কাহ হৈ আছে কোনোবা যদি কাহৰ লগত তেজ হৈ আছে ভোক নলগা ওজন কমি যোৱা তেনেকুৱা যদি পেচেণ্ট বা তেনেকুৱা চিমটমেটিক থাকে তেওঁলোকক মই এইটোৱে আহ্বান কৰোঁ যে আপোনালোকৰ নিয়াৰেষ্ট শান্তিপুৰ হস্পিটেল আছে তাতে যে কফটো কমচে কম টেষ্ট কৰাওক আৰু যদি ইয়াতে যিহেতু এক্সৰে কিবা নাই কিন্তু চিভিলত গৈ ইহঁতে এক্সৰে কৰি যদি তেনেকুৱা আমি চিমটমেটিক পাওঁ তেতিয়া আমি তেওঁলোকক আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव